ফ্ৰেণ্ডছ কি খবৰ ভালনে সকলোৰে মোৰ বাৰু ভালেই আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ এটা বইল শাকৰ ৰেচিপি আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব মই আজি বনাম বইল শাক তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আৰু শেষত লাইক কমেণ্ট কৰিব ভিডিঅ'টো চোৱাৰ শেষত আৰু নতুন যিসকল দৰ্শকে মোৰ ভিডিঅ' চাই তেখেতসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনটো পাই থাকিব তেতিয়াহ'লে আহকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ বইল শাক বনাবৰ কাৰণে লৈছোঁ এয়া চিনি পাইছে নিশ্চয় সকলোৱে মাহ গুটি কটাৰি দিব মাহ গুটি বুলি কওঁ আমি তাৰপিছত ইয়াতে মই দিম আলু দুটা যিমানখিনি প্ৰয়োজন হয় সিমানখিনি দিব লাগে আৰু নিজৰ যিমানখিনি মানুহ তাৰপিছত এইটো হৈছে কি আছিলে নামটো পাহৰি গৈছোঁ এনেকুৱা দি দিম 5ডালমান তাৰপিছত এয়া দাংবডি আমাৰ ঘৰৰে হয় এনেকুৱা দাংবডি দিম তাৰপিছত বেঙেনা আছে বেঙেনা এটাও দিম লগতে গোটেই মিক্স কৰি মেলি বইল বনাম তাৰপিছত ইয়াতে মোক লাগিব এতিয়া ইয়াত লৈছোঁ কেঁচা জলকীয়া কেইটামান লৈছোঁ তাৰপিছত ইয়াতে নহৰু দুটা লৈছোঁ মানে বইল শাকবিলাকত নহৰু অলপ বেছিকৈ দিলে বেছি সোৱাদ হয় খাবলৈ ভাল লাগে আৰু ঝাল হ'ব লাগে তাৰপিছত আদা দিলে ভাল আৰু আদাটো এতিয়া বৰ্তমান নাই মোৰ ওচৰত তো আদা নিদিওঁ সেইকাৰণে নহৰুকে সৰহকৈ দি দিম বুলি ভাবিছোঁ তেতিয়াহ'লে চাই থাকিবচোন ৰেচিপিটো মইনো কেনেকৈ বনাওঁ বইল সকলোৱে চাই দিব তেতিয়াহ'লে মই এইখিনি কাটি লওঁ এতিয়া মই দাংবডি দীঘলে ইমানটো চাইজত কৰিছোঁ এইটো মই কটাৰীৰ লগত নাই কটা হাতেৰে ভাঙি কৰিছোঁ কেনেকৈ কৈছোঁ হ'ব দেখাই দিওঁ আপোনালোকক বইল শাকত এনেকৈ দীঘলকৈ হাতেৰে কৰিলে ভাল লাগে এয়া চব আগটো ভাঙি লৈছোঁ তাৰপৰা এনেকৈ কৰি দিছোঁ দীঘলকৈ হাতেৰে আহডাল ওলাই যায় ধুনীয়াকৈ বইল শাকত দিবৰ কাৰণে দীঘলকৈ কৰিব লাগে ঠিক তেনেধৰণে এইটো মই হাতৰ লগতে ভাঙিম বইল শাকত মানে অলপ দীঘলকৈ দিলে ভাল লাগে এইটো উৰহি হৈছিলে নামটো পাহৰি গৈছোঁ এতিয়াহে মনত পৰিছে এয়া ঘৰতে হয় আমাৰ লোকেল তাৰপিছত মই দেখাইছোঁ দেই বইল শাকত আলু দিলে কেনেধৰণে কাটিব লাগে দেখাই দিছোঁ আপোনালোকে চাই থাকিবচোন ভিডিঅ'টো স্কিপ নকৰাকৈ এইটো গুচাই হৈ গ'ল আলুটো বইল শাকত দিবৰ কাৰণে এনেধৰণে কাটিব লাগে এনেকৈ দীঘলকৈ লৈ ল'ব নহ'লে এনেকৈ গোলকৈ লৈ ল'ব এনেকৈ তাৰপিছত এনেকৈ গোলকৈ পাতলকৈ কাটিব লাগিব চব এনেকুৱা ধৰণৰ গোলকৈ দিব পাতল যিমানে পাতল কৰে সিমানে ভাল হয় এনেকুৱা ধৰণে হৈ গ'ল এতিয়া মই এইখিনি ধুনীয়াকৈ ধুই লওঁ 3-4বাৰমান এনেধৰণে কাটি ল'লোঁ দাংবডি দীঘলকৈ দিলোঁ কিমানজন মিক্স আছে ইয়াত 1-2-3-4জন মিক্স বইল এনেধৰণে আপোনালোকে ট্ৰাই কৰি চাব পাৰে বহুত টেষ্টি হয় খাবলৈ দি লওঁ নহ'লে এটা বালি থাকি যায় তলত এতিয়া ধুই মেলি ল'লোঁ ধুনীয়াকৈ 3-4বাৰমান এতিয়া মই এইখিনি ইণ্ডাকশ্যনতে বনাম এতিয়া লগে লগে পানীটো দি দিছোঁ আৰু মানে উতলাই ল'লে ভাল আৰু মই এতিয়া খৰধৰ হোৱাৰ কাৰণে এনেধৰণে দি দিছোঁ আৰু উতলিবলৈ দিম উতল অহাৰ পাছত মই ইয়াতে নিমখ
আদা ৰচুন জলকীয়া দিব লাগিব। এতিয়া ঢাকোন লগাই থৈ দিওঁ, অলপ দেৰি কৰিব দিওঁ। নহৰু ভাগ্য ভাল, আদা এডোখৰ বিচাৰি পালোঁ, নহ'লে বেয়া লাগে। আদাটো দিলেহে ভাল লাগে। বিচাৰি পালোঁ আৰু এডোখৰ। এইখিনি মই খুন্দি ল'ব লাগিব। খুন্দনাত দি লওঁ, লগতে গোটেইখিনি দি দিছোঁ। নিদিলোঁ যে ইয়াত সোনকালে গুড়ি হ'বৰ কাৰণে কি দিব লাগে জানেনে? এটা চিক্ৰেট আছে। ইয়াতে নিমখ দি দিব, নিমখ অলপমান নিদিব। এতিয়া খুন্দিব, কিমান গুড়ি হ'ব চাব। আমাৰ খন চেঙে কাম কৰিছে দেই, গুটি হৈছে, পূৰা আঁতৰি আছে। এতিয়া মই দি দিম ইয়াতে প্ৰয়োজন অনুসৰি নিমখ। জলকীয়াত খুন্দোতে দিছিলোঁ যে এনেকৈ অকণ কমকৈ দিছোঁ, অলপ বেছি হৈ যাব পাৰে। আকৌ প্ৰয়োজন হ'লে পিছত দি দিম। এতিয়া মই ইয়াতে দি দিম এয়া খুন্দি লোৱা জলকীয়া খুন্দি। মই ইমান গুড়ি কৰা নাই আৰু, পূৰা গুড়ি হৈ যায় এইবিলাক। চামুচ আদা নহৰুটো যিমান, আদাটো বেছি দিলে তিতা লাগিব বাৰু। নহৰুটো যিমান দিয়ে মানে ভাল আৰু টেষ্টি হয় খাবলৈ বইল ভাতবিলাকত। কি মস্তি, কি সুন্দৰ গোন্ধ আহিছে, মানে গোন্ধ পায়ে ভোক লাগি গৈছে। এইখিনি প্ৰায় আধা সিজা হ'লেই আৰু। এইখিনি সিজিয়ে গ'ল। অকণমান মই ভাঙি দিছোঁ, আলু দুডোখৰমান, তেতিয়া অলপ ধুনীয়া হ'ব, মানে ডাঠ হ'ব আৰু। মই এতিয়া এটা দি দিম ধনিয়া, লোকেল ধনিয়া। হৈ গ'ল এতিয়া ৰেডি। এতিয়া মই অফ কৰি থৈ দিওঁ।